সুপ্ৰভাত শিক্ষাৰ্থী বন্ধুসকল সকলোকে স্কুল বন্ধুলৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ দিনটো। আজি দেওবাৰ 2023 চনৰ 22 মাৰ্চ। অসমীয়া লেখেৰে 1944 শকাব্দ 27 ফাগুন। আহাচোন এতিয়া আজি এটি মহৎলোকৰ বাণী শুনো। সততা আৰু স্পষ্টবাদিতাৰ বাবে বহু সময়ত হয়তো আঘাত পাবা, তথাপিও সৎ আৰু স্পষ্টবাদী হ'বা, এই কথাষাৰ কৈছিল মাদাৰ টেৰেছাই। এতিয়া আহাচোন আজিৰ এটি সাঁথৰ শুনো। কি ড্ৰাইভাৰে গাড়ী নচলায়? চিন্তা কৰাচোন অকণমান সময়। কি ড্ৰাইভাৰে গাড়ী নচলায়? হয়তো বহুতে জানাই, তথাপিতো কৈ দিছোঁ উত্তৰটো। এয়া হ'ব স্ক্ৰু ড্ৰাইভাৰ। স্ক্ৰু ড্ৰাইভাৰে গাড়ী নচলায়। এতিয়া আহাচোন আজিৰ এটি কুইজ জানো। অসমৰ প্ৰথম সাহিত্য সভাৰ সভাপতিজন কোন আছিল? অসমৰ প্ৰথম সাহিত্য সভাৰ সভাপতিজন কোন আছিল? এইখন শিৱসাগৰত হৈছিল আৰু ইয়াৰ সভাপতিত্ব কৰিছিল পদ্মনাথ গোহাঁইবৰুৱাই। আহাচোন এতিয়া আজিৰ দিনটোৰ কিছু তাৎপৰ্য জানো। 1884 চনৰ আজিৰ দিনটোতে বলিউডৰ নেপথ্য গায়িকা শ্ৰেয়া ঘোষালৰ জন্ম হৈছিল। 1964 চনৰ আজিৰ দিনটোতে গায়িকা ফাল্গুনী পাঠকৰ জন্ম হয়। গতিকে এই দুটা আছিলে আজিৰ তাৎপৰ্য। আৰু এটি অতি গুৰুত্বপূৰ্ণ তাৎপৰ্য আজিৰ দিনটো মনত ৰাখিবলগীয়া ইতিহাসৰ বিষয়ে জনোৱাচোন। প্ৰতি বছৰে 12 মাৰ্চত অৰ্থাৎ আজিৰ দিনটোত মৰিছাছৰ স্বাধীনতা দিৱস পালন কৰা হয়। মৰিছাছ আফ্ৰিকা মহাদেশৰ অৰ্থনৈতিক, সাংস্কৃতিক আৰু কোনো গৃহযুদ্ধ নোহোৱাকৈ অন্যতম এখন সফল দেশ, যিয়ে 1968 চনত স্বাধীনতা লাভ কৰে। ভাৰতৰ পিছত স্বাধীনতা লাভ কৰিছে। ভাৰতে 1947 চনত লাভ কৰিছিলে, তাৰপিছত 1968 চনত এই দেশে স্বাধীনতা লাভ কৰিছিলে। এতিয়া আহাচোন আজিৰ দিনটোৰ কিছু কাৰেণ্ট এফেয়াৰ্ছ জানো। কাৰেণ্ট এফেয়াৰ্ছকেইটা তোমালোকলৈ প্ৰশ্নকাৰে লৈ আহিছোঁ অলপ বেলেগকৈ। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে শাওন মাৰ্চে। তেওঁ কোনখন দেশৰ ক্ৰিকেটাৰ আছিল? অষ্ট্ৰেলিয়াৰ। কোনখন দেশত অনুশীলন মালাবাৰ 2023 আয়োজন কৰা হ'ব? এয়া হ'ব অষ্ট্ৰেলিয়া। ইৰাণ আৰু ছৌদি আৰবৰ মাজত কূটনৈতিক সম্পৰ্ক পুনৰ আৰম্ভ কৰিবলৈ কোনখন দেশৰ নেতৃত্বত আলোচনা হৈছিল? উত্তৰটো হ'ব চীন। কোনখন ৰাজ্যই নতুন ক্ৰীড়া নীতি 2023ত অনুমোদন জনাইছিল? উত্তৰ হ'ব উত্তৰ প্ৰদেশ। মেঘালয়ৰ বিধানসভাৰ অধ্যক্ষ হিচাপে কোন নিৰ্বাচিত হৈছে? থমাছ এ চাংমা। ভাৰতৰ প্ৰথমটো বৈদ্যুতিক তীৰ্থযাত্ৰা কৰিডৰ কোনখন ৰাজ্যত নিৰ্মাণ কৰা হৈছে? উত্তৰাখণ্ডত। ভাৰতৰ H3N2 ইনফ্লুৱেঞ্জা ভাইৰাছৰ দ্বাৰা প্ৰথম মৃত্যুৰ খবৰ কোনখন ৰাজ্যৰ পৰা হৈছিল? কৰ্ণাটক। চৰকাৰে ডিজিটেল ইণ্ডিয়া আইনখন গৃহীত কৰাৰ মনস্থ কৰিছে। ই তলৰ কোনটো আইনৰ ঠাই ল'ব? এয়া হ'ব তথ্য প্ৰযুক্তিৰ আইন IT 2000। হিন্দুস্তান ইউনিলিভাৰ লিমিটেডৰ নতুন CEO হিচাপে কাক নিযুক্তি দিয়া হৈছে? উত্তৰটো হ'ব ৰোহিত জৱাব। কোনটো বেংকে কৃষকৰ বিত্তীয় সাহায্যৰ বাবে কেন্দ্ৰীয় গুদামৰ নিগমৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিল? উত্তৰটো হ'ব PNB।